নমস্কাৰ বন্ধু বান্ধৱী, মই পৰিস্মিতাই আপোনালোক সকলোকে নবাৰণ পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ ভাপত দিয়া মাছৰ পিটিকাৰ এটা ৰেচিপি। একেবাৰে সহজ আৰু টেষ্টি ৰেচিপি হয় আৰু বহুত কম সময়তে এই ৰেচিপিটো বনাই হৈ যায়। আৰু এটো অসমীয়া ৰেচিপি হয়। বিশেষকৈ এই ৰেচিপিটো পানী দিয়া ভাতৰ লগত খাই খুবেই ভাল লাগে। আৰু এই পিটিকাটো বনাবলৈ একেবাৰে সহজ হয়। এই পিটিকাটো বিশেষকৈ মোৰ মায়ে খুবেই বনায় আৰু আমাৰ ঘৰত এই পিটিকাটো বহুতেই বনোৱা হয়। মাজে মাজে আমি খায়ে থাকোঁ, কিয়নো খাবলৈ খুবেই ভাল লাগে। সেইবাবে আপোনালোকেও এবাৰ বনাই ঘৰত খাই চাবচোন, কিয়নো খাবলৈ খুবেই টেষ্টি হয়। আজি যদি মই বনোৱা ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো যিসকল নতুন বন্ধু বান্ধৱীয়ে চাই আছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, তেতিয়াহে মই পুনৰ যি ভিডিঅ' দিওঁ আপোনালোকলৈ পোনপ্ৰথমতে নটিফিকেশ্যন যাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পাইছে। তেনেহ'লে বলকচোন বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি মই বৰালি মাছ লৈছোঁ। বৰালি মাছটো একেবাৰে সৰু এটা বৰালি মাছ লৈছোঁ আৰু লগতে মই নিমখ হালধি সানি লৈছোঁ। নিমখ হালধি পৰিমাণো একেবাৰে কমাই দিছোঁ, বেছি দিয়া নাই। মই মাছখিনি এনেদৰে নিমখ হালধি সানি লৈছোঁ কাটি কুটি। গেছৰ জুইটো অন কৰি মই টেৱা এখন গেছত বহাই দিছোঁ আৰু লগতে ইয়াত মই অকণমান মিঠাতেল দিছোঁ। মিঠাতেলৰ পৰিমাণটো একেবাৰে কমাই দিছোঁ। দেখিবলৈ চাগেতো পাইছেই, একেবাৰে অকণমানহে মিঠাতেল দিছোঁ। এনেদৰে টেৱাখন অকণমান লৰাই দিব। মাছ দিছোঁ। এনেদৰে মই গোটেইখিনি মাছ টেৱাত দি দিছোঁ। গেছৰ জুইটো একেবাৰে ল' কৰি ল'ব, নহ'লে লাগি ধৰিব পাৰে। আৰু এপিচ এপিচকৈ এনেদৰে লুটিয়াই দিব মাছখিনি। ভালদৰে সিজিবৰ কাৰণে মই ইয়াত অকণমান সময়ৰ কাৰণে ঢাকনিখন মাৰি দিম। মাছ কেইপিচ মই এনেদৰে প্লেট এখনত লৈ লৈছোঁ। ইয়াত মই মাছৰ মূৰটো ব্যৱহাৰ নকৰোঁ। এই পিটিকাটোত বিশেষকৈ কাঁইট কমকৈ থকা মাছ হ'লে বেছি ভাল, নহ'লে সিচসিচীয়া কাঁইটবিলাক হ'লে পিটিকাটো খাই ইমান ভাল বাৰু লাগেই, নালাগে বুলি নকওঁ, কিন্তু কাঁইট বেছি হ'লে অলপ প্ৰব্লেম হয় খোৱা টাইমত। সেইবাবে বৰালি মাছত যিহেতুকৈ কাঁইট কম আছে, সেইবাবে মই বৰালি মাছেদি আজি বনাবলৈ ওলাইছোঁ। আৰু লগতে বৰালি মাছটো সৰু আছিলে, সেইবাবে এনেদৰে পিটিকাকৈ বনাবলৈ ল'লোঁ। ইয়াৰ মাজৰ পৰা মই কাঁইটখিনি প্ৰথমতে উলিয়াই ল'ম। এনেদৰে মই মাছখিনিৰ পৰা কাঁইটখিনি আঁতৰাই ল'লোঁ। আৰু লগতে মোক লাগিব এই পিটিকাটোৰ বাবে পিঁয়াজ। সেইবাবে মই পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। আদা অকণমান এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। ধনিয়া পাত অলপমান মই এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু লগতে অলপমান লৈছোঁ জলকীয়া। জলকীয়াখিনিও মই সৰু সৰুকৈ কাটি লৈছোঁ। লগতে মই লৈছোঁ নেমু অকণমান।
এই পিটিকাটোত নেমু ৰস দিলে খাই বেছি ভাল লাগে, সেইবাবে মই অলপমান নেমু লৈছোঁ। এতিয়া ইয়াত মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। লগতে দিছোঁ সৰু সৰুকৈ কাটি লোৱা আদাখিনি। আৰু কাটি লোৱা জলকীয়াখিনিও দি দিছোঁ। আৰু দিছোঁ মই ধনিয়া পাতখিনিও। লগতে নেমু ৰস অকণমানো এনেদৰে মই চেপি দিছোঁ। এতিয়া ইয়াত মই নিমখ দিছোঁ। নিমখ আপোনালোকে সোৱাদ অনুসৰি দি ল'ব, যিমান পৰিমাণে খায়। আৰু লগতে দিছোঁ অকণমান কেঁচা মিঠাতেল। মিঠাতেলো আপোনালোকে পৰিমাণ অনুসৰি দি ল'ব। এই গোটেইখিনি এতিয়া মই এনেদৰে পিটিকা কৰি লৈছোঁ। মোৰ এই মাছৰ পিটিকাটো বনাই হৈ গ'ল। আৰু এই পিটিকাটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকেও এবাৰ বনাই খাবচোন যদি এনেদৰে বনাই খোৱা নাই। তেনেহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আৰু লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।